বন্ধুসকল, এটা একদম সুন্দৰ লেটেষ্ট আপডেট নিউজ লৈ আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো লৈ আহিলোঁ। জুবিন দাৰ মৃত্যুৰ পাছত এতিয়া আমাৰ সমাজত দুই ধৰণৰ মানুহ সৃষ্টি হৈছে। প্ৰথমখিনি যিয়ে মুকলি মনেৰে সকলোৰে আগত লিখিব পাৰিছে, ক'ব পাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু একচাম মানুহ আছে, সেইসকলে না লিখিব পাৰিছে না ক'ব পাৰিছে। সেইসকলৰ অৱস্থা এতিয়া পাইলছোৱা বেমাৰীজনৰ নিচিনা হৈছে। কাৰণ পাইলছোৱা বেমাৰীয়ে না বেলেগৰ আগত কথাবোৰ খুলি ক'ব পাৰে, না ক'ৰবাত শান্তিৰে বহি থাকিব পাৰে। আৰু এতিয়া যিসকলে লিখিবলৈ বিচাৰিও লিখিব পৰা নাই, সেইসকলৰ অৱস্থাটো কি হৈছে মই কৈছোঁ শুনো। তেওঁলোকে লিখিব পৰা নাই কাৰণ তেওঁলোকে ভয় খাই আছে। যদি ক'ৰবাত জাষ্টিছ ফৰ জুবিন দা লিখি দিয়ে বা কাৰোবাৰ আগত জাষ্টিছ ফৰ জুবিন দা বুলি কৈ দিয়ে, তেনেহ'লে ওপৰ মহলাত শুনিলে তেওঁলোকৰ 1500 টকাটো কাটা যাব, পেট ভাত নাইকিয়া হৈ যাব। আৰু নিলিখাকেও থাকিব পৰা নাই, কাৰণ সমাজৰ আগত সিহঁতে জাতিদ্ৰোহী হৈছে, দেশদ্ৰোহী হৈছে। এতিয়া আপোনালোকেই কওকচোন, সিহঁতকেইটা পাইলছোৱা বেমাৰীটোৰ নিচিনা হৈছেনে নাই? যদি হৈছে মোক কমেণ্ট কৰি জনাই দিব। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।